নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আছা তোমালোক? আজি মানে মই ইণ্ট্ৰ'টো অলপ বেলেগ কৈ দিছোঁ, বন্ধু বান্ধৱী বুলি কৈ দিছোঁ। কি বুলি কয়, ইমান কষ্ট কৰি যেতিয়া মানে আমি কভাৰ ভিডিঅ'বিলাক বনাওঁ, কেমেৰা এংগল মই মিলাব লাগে, বেক চাইডে গৈ মাজে সময় এডিটৰটো মই বহিব লাগে, চব মই কৰিব লাগে। কিন্তু কি হৈছে, আপোনালোকে ইমান মানে মৰম চেনেহবিলাক নিদিয়ে, কিন্তু যিসকলে দিছে বহুত ভাল লাগিছে। এতিয়া মানে কি ভাবিছোঁ, মই আজিৰ পৰা ময়ো মানে ব্লগ বনাম। ব্লগ মানে কি আৰু নোহোৱা কথা এটাত গৈ পেলাই কেমেৰাটো অন কৰি হেল্ল' দোস্ত, কেনেকুৱা আছে আপোনালোক, এইটো কৰিলেই হ'ল, হয় নাই? তাকে আজি অলপমান মানে ৰাসৰ ছিজন চলি আছে, অলপমান ওলাই যাওঁ। মোৰ গাড়ীখন আহি আছে, গাড়ীখন আহি পালে পাৰ্মিশ্যনটো মেইন, হয় নাই? নহ'লে ঘৰত গৌপিতন দিব। বলক কেমেৰাটো লুকুৱাই লওঁ, নহ'লে মাহঁতেতো এনেই কেমেৰা সন্মুখত যা বুলিয়ে ক'ব নিজৰ বুলি। কেমেৰাটো মই লুকুৱাই লওঁ। যিহেতু বৰ্তমান এইটো ৰুমত কোনো নাই, মায়ে মানে ভাত বনাই আছে। ভাত বনাই থকা মাজে মাজে বহি পেলাই ইয়াতে মোবাইলটো মানে মোৰ ভিডিঅ' চাই থাকে, ফেচবুকত কিমান ভিউ আহিছে কি চাবহি চাগে। মই কেমেৰাটো ধুনীয়াকৈ এইখিনিত এনেকৈ ফিট কৰি পেলাই থৈ দিওঁ। এক ছেকেণ্ড। চিনাকি নিয়ৰত অচিনাকি খোজেৰে যেন মলে পুৱতিৰ তৰা এটি। কি চাই আছা? ভাত পানী হ'লে হ'ল এতিয়া নিজৰ বুলি নাই, কথা এটা কমে মানে হেৰি নহয় অ', এই মানে পংকজ দা মানে ৰাস নাচিব যাব আজি, মানে মোকো লগ ধৰিছে। মানে মই এনেইতো ভিডিঅ' চিডিঅ' বনাই থাকোঁ, হয় নাই? এনেই ব্লগ এটা বনাম বুলি ভাবিছোঁ নিজৰ বুলি। মানে প্ৰথম নহয়, মানে 2 নম্বৰ 3 নম্বৰ ৰাস বুলি মানে এটা ভাল ব্লগ। মেইন ৰাস গ'ল, গোটেই বছৰটো ৰাস চাই থাকিবি, তেতিয়া ব্লগ বনাবলৈ নহ'ল। তেতিয়া ভাবা নাছিলো ব্লগ বনালে বুম ভিউজ আহে বুলি, সেইকাৰণে মই কভাৰ চঙত লাগি আছিলো। কি হ'ল মানে আমাৰ ইমান কষ্ট কৰি যেতিয়া কেমেৰা এংগল মিলাই কৰি যেতিয়া ভিডিঅ'টো বনাওঁ, হয় নাই? তেতিয়া আমাৰ লাইকটো চকিবলৈ 10বাৰ চিন্তা কৰে। যদি কেমেৰাটো গাইজ আজি মানে কৃষ্ণ ইয়াত কিবা হৈছিলে, আইগৰাকী কিবা কৃষ্ণ লাগিছিল ইয়াত চাওক, লগে লগে তোমাৰ 5K 10K ভিউজ আহি যায়। ছাবস্ক্ৰাইবাৰ বা 92K লৈকে ভিউজ আহিছে এনেকুৱা ভিডিঅ'বিলাক। আমি যদি গৈ জনতাৰ দুৱাৰে দুৱাৰে এটা ভিডিঅ' 24 ঘণ্টা হৈ যাওক, 10টা ভিউজৰ ওপৰত নাহে, 2টা লাইক আহিব, 3টা ডিছলাইক আহিব। মানে সেইকাৰণে আজি মানে নিজৰ বুলি আজিয়ে যাম আৰু নাযাওঁ। বছৰটো ৰাসকে চাই থাক, একাগ্ৰতা কৰি যা আজি কাৰণে একাগ্ৰতা কৰি যা। কোনোবাই যেনিবা আজিকালি দেখিছো এইবিলাকৰ কি কোনো মানে মেছেজ নোহোৱা বস্তুবোৰ খুব গুৰুত্ব দিয়ে মানুহে। আমাৰ সেইকাৰণে মেছেজ থকাকে কৰি থাকচোন, যি হয় দেখা যাব সময়। সেইটোৱে আজি মানে এটা ব্লগ বনাম, ধুনীয়াকৈ বনাম। হেল্ল' দোস্ত, চেষ্টা অসাধ্য নাই, কিন্তু এটা কথা, পঢ়াটো বেছি মেইন। চবৰে লগত পঢ়া, বছৰটো ৰাস হৈ থাকিব আজিকালি। বছৰটো ওলাই থাকিলে নহ'ব, পৰীক্ষা আহিছে ফেব্ৰুৱাৰী। পৰীক্ষাও দিমগা, ৰাস ভি চামগা। বুজি পোৱা নাই, এনেই মানে চাই আছে মানে এতিয়া ৰাস চাই যাব গ'লে মই ব্লগটো বনালে ভিউজ আহিব, কাইলৈ পৰিলে মই তেনেকৈ চাব যাওঁতে বেয়া আছে নহ'বা। এই মাংসটো উতলি আছে, হ'ব ৰাস চোৱা মানুহে মাংস নাখায় নহয়। তাকে নহয়, কিবা উতলি আছে, যাচোন কামেৰা আছে, মই কৰিলোঁ নিজৰ বুলি। গাইজ যেনে তেনে মই মিছনটো ছাকচেছফুল কৰিছোঁগৈ। অলপমান তেলিয়াব লাগিব আৰু তেতিয়া কিবা এটা হ'ব। তেতিয়া মই ধুনীয়াকৈ কিবা এটা পিন্ধি লওঁ, ঠাণ্ডা লাগিব, বহুত ঠাণ্ডা বাহিৰত। লগৰকেইটা লগ ধৰিছিলে গাড়ীত যাম বুলি, মানে বাইকত, নাই নোৱাৰি যাবলৈ, ঠাণ্ডা বহুত। সেইকাৰণে মানে মই ডাঙৰ মানুহৰ লগতে যাওঁ, কাৰতে যাওঁ নিজৰ বুলি ন। বলক অলপ মেনেজ কৰিব লাগিব মই। গাইজ ফাইনেলি বহুত মস্কা মাৰি কৰি ওলাই আহিছোঁ ঘৰ বাহিৰলৈ। এতিয়া গাড়ীখন আহি আছে, পোৱাহি নাই। ইহঁতকেইটা বহুত লেলাই আছে, ইহঁতকেইটা পাবহি। বাকী চাইডে মানুহ শুলে, মানুহে ভাবিছে মই পহৰা দি আছোঁ, কিন্তু মই পহৰা দি থকা নাই। এতিয়া অলপমান ৰখি দিওঁ, তেতিয়া পাওঁগৈ, তাৰপিছত বলক আৰু। হাতৰা টেঙনি দিয়াৰ পিছত যেন তেন ওলাইছে এইখন। তো গাইজ মই এনেকৈ বাহানা কৰি ওলাই আহিলোঁ, সদায় মই এনেকৈ তেল মাৰিবলগীয়া যোৱাৰ আগত। ঠিক আছে গাইজ, বাই বাই। ভিডিঅ'টো ইমানেই, আজি ভাল লাগিলে লাইক এটা কৰি দিবা নিজৰ বুলি। ব্লগ বনাব যিহেতু মই নাজানো।